নমস্কাৰ। অৱন্তী নেওগ শইকীয়াৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। অভিমান। নালাগে সাজিব মোৰ স্মৃতিত প্ৰসিদ্ধ তাজমহল, নালাগে লিখিব সোঁৱৰণিত সমাধি কবিতা। এনেও উপেক্ষিতা মোৰ আৱেগ, অনুভূতি, অনুকম্পা। জীৱিত কালতেই যেতিয়া নুবুজিলি মনৰ ব্যথা, নাপালোঁ এষাৰি মাত মৰম সনা। নালাগে নালাগে মৃতকৰ পিণ্ড দি বৰ্ষপূৰ্তি অনুষ্ঠানিকতা। আছে জানো মৃত্যুপুৰীৰ স্মৃতিসৌধৰ কিবা প্ৰয়োজনীয়তা? নমস্কাৰ।